এয়া হৈছে গেহেম বজাৰ পূজা। ডিব্ৰুগড় গেহেম বজাৰ মিউনিচিপালিটি পূজাখন চাওঁ আহক। মানুহ আজি বহুত হৈছে গাইজ। এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক। মানুহ বহুত হৈছে, ভিতৰত সোমাব পাৰিম নে নোৱাৰিম ক'ব পৰা নাই। মই আপোনালোকক পূজা মণ্ডপটো অলপ দেখুৱাই দিছোঁ। ইয়াত ধান, বহুত ধান। ধানেৰে গোটেই মণ্ডপটো ডেক'ৰেশ্যন কৰা হৈছে। লাইটবোৰ বহুত ভাল লাগিছে। আপোনালোকে যিফালে চাই সেইফালে ধানেই দেখিবলৈ পাব। বহুত ধুনীয়া লাগিছে। ধান, বাঁহ আদি ব্যৱহাৰ কৰিছে পেণ্ডেলটোত। সঁচাকৈ বহুত ধুনীয়া লাগিছে। মানুহে বীৰ দি বাট নোপোৱা হৈছে। জয় মা দুৰ্গা, সকলোৱে মংগল কৰিবা। মাক দৰ্শন কৰিব গৈ আছো। হৈছে মাৰ প্ৰতিমা। মাৰ প্ৰতিমা অকণমান দেখুৱাই দিছোঁ আপোনালোকক। মাৰ প্ৰতিমা বগা ৰঙেৰে বনোৱা হৈছে। ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে মাৰ প্ৰতিমা ভাগো। সৰহবোৰ ধান আছে, গোটেই মণ্ডপটোতে ধানেৰে সজাই তোলা হৈছে। মানে কি ক'ম আৰু গাইজ, বহুত ধুনীয়া লাগিছে এইখন পূজা। মানুহ যথেষ্ট হৈছে।
আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ দোকানো বহুত দিছে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় মা দুৰ্গা